নমস্কাৰ আপোনালোকক পুনৰ স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ ভিডিঅ'টি আৰম্ভ কৰাৰ আগতে মই সমূহ বন্ধু বান্ধৱীলৈ মোৰ ফালৰ পৰা অনাগত অসমীয়া নৱবৰ্ষ তথা বাপতিসাহোন ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিলো মই নাজানো আপোনালোকে আজিৰ এই মুহূৰ্তলৈকে জীৱনত কেনেকুৱা ধৰণৰ সংঘাত সংঘৰ্ষ যন্ত্ৰণা অৱসাদ পাৰ কৰি আহিছে কিন্তু মই হৃদয়ান্তৰে কামনা কৰো অনাগত ভৱিষ্যতৰ প্ৰতিটো দিন প্ৰতিটো ক্ষণ প্ৰতিটো পল আপোনালোকৰ বাবে হৈ পৰক সুকুমল ধৰাৰ শস্য সদৃশ আপোনালোকৰ জীৱনটো জিলকি ৰওক সমুদ্ৰ তীৰত শুকান বলগাত জিলকি ৰোৱা শুভ্ৰ মুক্তাৰ দৰে তেতিয়া আহক আমি পলম নকৰি আৰম্ভ কৰো বিষৰাখী লোকসকলৰ বিষয়ে তাৰ আগতে মই কাৰ্ডখিনি ঠিক কৰি লওঁ যেহেতু আমি 13 কাৰ্ডৰ যোগেদি জানিবলৈ চেষ্টা কৰিম নহয় জানো গতিকে কাৰ্ডখিনিটো ঠিক কৰি ল'বই লাগিব এতিয়া লাহেকৈ কাৰ্ডখিনি ঠিক কৰি লওঁ আৰু তাৰপিছত আমি বিষৰাখী লোকৰ জীৱন বৃত্তান্ত জানিবলৈ চেষ্টা কৰিম 2025 বৰ্ষটো তেওঁলোকৰ বাবে কেনেদৰে পাৰ হ'ব তেওঁলোকৰ বাবে আহিছে জাজমেণ্ট এই কাৰ্ডটোৰো কিছু যোগাত্মক আৰু কিছু বিয়োগাত্মক প্ৰভাৱ আছে তাৰ আগতে আমি জানিবলৈ আৰম্ভ কৰিম ইয়াৰ প্ৰতীক চিহ্নবিলাকৰ বিষয়ে ইয়াতে আপোনালোকে দেখিবলৈ পাইছে এজন দৈবিক পুৰুষে এটা হালধীয়া ৰঙৰ বাদ্যযন্ত্ৰ বজাই আছে তেখেতৰ দুখন ডেউকা আছে আমি ডাৱৰো দেখিবলৈ পাইছো আমি সমুদ্ৰ দেখিবলৈ পাইছো লগতে অসহায় কিছুমান মানুহ দেখিবলৈ পাইছো যিয়ে দৈবিক শক্তিৰ ওচৰত শৰণাপন্ন হৈছে আৰু তেওঁলোকে যিটো বাকচত বা যিটো বক্স টাইপৰ আপোনালোকে দেখিছে তাতে থিয় হৈ আছে তাতে আন্ধাৰ বা কলা ৰংটো আমি দেখিবলৈ পাইছো আৰু এই দৈবিক শক্তিটোৰ পিছফালে দেখিবলৈ পাইছো আমি নীলা আকাশ তেন্তে আহক আমি এটা এটাকৈ ইয়াৰ অৰ্থবিলাক উলিয়াবলৈ চেষ্টা কৰোঁ প্ৰকৃতাৰ্থত যিটো জাজমেণ্ট শব্দটো আমি কি বুজি পাওঁ জাজমেণ্ট বুলি বুজি এই শব্দটো আচলতে পৰিসৰটো বহুত বেছি বিশাল হয় যেতিয়া আমি নিজৰ বিষয়ে বা নিজৰ বাবে আমি ন্যায় বিচাৰো তেতিয়া এই শব্দটোৰ প্ৰয়োগ কৰা হয় তেন্তে এই কাৰ্ডটো কিয় আহিল জানেনে হয়তো যিসকল বিষৰাখীৰ লোক হয় তেওঁলোকে এই বছৰটোত বহুত দুখ যন্ত্ৰণাত ভুগি আছে হয়তো বহুতে দীৰ্ঘকালীন ৰোগত ভুগি আছে বিষ যন্ত্ৰণাই কুঙা কৰি পেলাইছে ইটোৰ পিছত সিটো সমস্যা হৈছে আৰ্থিক অনাটনত ভুগিছে আৰু তেওঁলোকে এই সকলো সমস্যাৰ দ্বাৰা অতিষ্ঠ হৈ পেলাইনি ভগৱানৰ ওচৰত শৰণাপন্ন হৈছে তেওঁলোকে ন্যায় বিচাৰিছে সেইটো কাৰণে এই কাৰ্ডটো আহিছে এতিয়া এই কাৰ্ডত যে আপোনালোকে দেখা পাইছিল দেউকা লগাই বাঁহী বা ধৰক পেপা যিকোনো এটা বাদ্য বজাই আছে সেই বজাই থকা দৈবিক পুৰুষজন সেইজন হৈছে এক ঐশ্বৰিক শক্তি গতিকে আপোনালোক একেবাৰে নিশ্চিন্ত হৈ যাওক আপোনালোকৰ জীৱনলৈ অনাকাংক্ষিত বা অপ্ৰত্যাশিতভাৱে যোগাত্মক পৰিৱৰ্তন আহিব কিন্তু তাৰ বাবে আপোনালোকে নিজকে সাজু কৰক কাৰণ ভগৱানৰ ঘৰত দেৰি হ'ব পাৰে কিন্তু কেতিয়াও অন্যায় নহয় গতিকে আপোনালোকে নিজৰ মনোবল নিজৰ স্থিতি দৃঢ় কৰক আৰু তেওঁ বিচাৰলৈ ৰৈ থাকক ইয়াতে অন্য যিবিলাক চাইম্বল দেখাইছে বা প্ৰতীক চিহ্ন দেখাইছে সেয়া হৈছে ডাৱৰ আৰু ডাৱৰ আহিলে কি হয় আকাশখন কলা হৈ পৰে পৰিৱেশটো গোমা হৈ পৰে কিন্তু সেই ডাৱৰ ক্ষণস্থায়ী বেছি সময় নাথাকে গতিকে আপোনালোকে বুজি লওক আপোনালোকৰ জীৱনলৈ যি দুখ যন্ত্ৰণা অৱসাদ অপমান বা আইনী পাকচক্ৰ আহিছে সেইবিলাক তেনে সামান্য হয় আৰু ক্ষণস্থায়ী অলপ সময়ৰ পিছত সেইখিনি সৰকাল হৈ যাব সেইখিনিৰ পৰা আপোনালোকে অব্যাহতি পাব পাৰিব আৰু ইয়াত যে দেখিছিলে যিকেইজন মানুহে সহায় বিচাৰিছিল নিসহায় অৱস্থাত তেওঁলোকে আকাশলৈ মূৰ কৰি চাই পেলানি সহায়ৰ আহ্বান কৰিছিল সেইখিনি হৈছে আপোনালোকৰ স্থিৰ বুদ্ধি অৰ্থাৎ আপোনালোকে দুখ যন্ত্ৰণা অৱসাদ পাৰ হৈ আহি পেলানি এতিয়া বুজি পাইছে যে আপোনালোকে কোনটো দিশত যাব লাগে গতিকে আপোনালোকে নিজৰ মনক সোধক আপোনালোকে কি কৰিলে ভাল হ'ব কি কৰিলে বেয়া হ'ব নিজৰ অন্তৰাত্মা বা নিজৰ মনে কেতিয়াও আপোনাক বিপদত পৰিবলৈ নিদিয়ে আৰু যিখিনি আপোনালোকে কলা আন্ধাৰ সদৃশ ৰং দেখিছিল বক্স বা বাকচৰ ভিতৰত সেইখিনি আপোনালোকৰ মনৰ অহেতুক ভয়ত ফুচায় হয়তো আপোনালোকৰ কোনো জনে বহুত বেছি ভয় খাই আছে মনত কোনো কাৰণ নোহোৱা এটা ভয়ে ক্ৰিয়া কৰি আছে আৰু এই ভয়ৰ পৰা পৰিত্ৰাণ পাবলৈ হলে আপোনালোকে যোগাসন বা মেডিটেশ্যন বা ধ্যান আৰম্ভ কৰি দিয়ক
আৰু পিছফালৰ নীলা ৰংটোৱে সূচায় যোগাত্মক। আচলতে আপোনালোকৰ যি সপোন আছে, যি উচ্চাকাংক্ষী সপোন আছে, সেইখিনি পূৰণ কৰাৰ উচিত সময় হৈছে এই বৰ্ষটো। যদিও বা আপোনালোকৰ আৰ্থিক ক্ষেত্ৰত সমস্যা আহিব, মানসিক ক্ষেত্ৰত সমস্যা আহিব, কিন্তু এই সময়ত আপোনালোকে নিজৰ ইচ্ছা শক্তি হেৰুৱাই নেপেলাব। আপোনালোকে নিজৰ ইচ্ছা শক্তি যদি ধৰি ৰাখে, তেন্তে অনাগত ভৱিষ্যতে আপোনালোকে নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব। ইয়াতে আৰু এটা কথা আছে, সেইটো হৈছে সাগৰৰ উত্তাল ঢৌ। গতিকে আপোনালোকৰ জীৱনলৈ যিখিনি পৰিৱৰ্তন আহিব, এটা উত্তাল ঢৌৰ দৰে আহিব। অৰ্থাৎ আপোনালোকে কল্পনাও কৰা নাই, ভবাও নাই, কিন্তু সেই সুখবৰটো আপোনালোকৰ জীৱনলৈ আহি যাব। আজিলৈ ইমানেই। আগলৈ আমি অন্য ভিডিঅ'বিলাকত বাকী ৰাশিসকলৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম। ধন্যবাদ।